এটা মৃতদেহ উদ্ধাৰ শ্ৰীৰামপুৰৰ হাৰাফুটা নৈৰ পৰা উদ্ধাৰ মৃতদেহটো ২ নম্বৰ শ্ৰীৰামপুৰৰ হাৰাফুটা নদীৰ পৰা উদ্ধাৰ হাৰাফুটা নদীত পৰি থকা মৃতদেহটো শিমলুটাপু আৰক্ষীয়ে উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটোৰ নাম মুনু কুমাৰী খাও মৃতদেহটো মানসিক বিকাৰগ্ৰস্ত আৰু মৃগী ৰোগত আক্ৰান্ত আছিল নিশা ৩ বজাত ঘৰৰ পৰা ওলাই আহিছিল ঘটনাস্থলীত শিমলুটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ খণ্ডিকৈ উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে নিউজ ডেস্ক ৰিপৰ্ট KLF 365 তো পিছত এতিয়া গাৰ্জেনে আহিছে নিজৰে ছোৱালী হয় এই ছোৱালীজনী নাম হ'ল মুনু কুমাৰী চাহ দেউতাৰ নাম পৰমেশ্বৰ চাহ ছোৱালীজনী আমাৰ শ্ৰীৰামপুৰৰে হয় ৰাম মন্দিৰৰ ওচৰত ছোৱালীজনী মুৰ্গী বেমাৰ আছে আৰু মানসিক বাধাগ্ৰস্ত আছে এনেকৈ